Imagine having a secret so terrible that if you were to reveal it, your family would disown you. Your neighbors will say you are diseased, and people everywhere would accuse you of being in violation of not only society's rules, but also nature itself. Now imagine there being a way out. What if you could tell someone this secret? What if no one judged you when you did this? What if people heard your great secret and still accepted you as normal, as an equal, and respected you for who you were despite this secret? কেনেকুৱা ফিল হয় তোমাৰ বডিত আছা ফিমেলৰ ফিল কৰা লাইক আ মেল যোনে এইবিলাক মন্তব্য কৰে আমাক ফাৰ্ষ্ট অফ যাই কিনে মেডিচিন ওলা আমাক ভাল কৰক নিজৰ ভিতৰত মানে যুদ্ধ চলি আছে মই হয় কি কি ৰাম তুমি ল'ৰা হয় তুমি কিয় এনেকুৱা ছোৱালী নিচিনা ফেমিনিন ক্যাৰেক্টাৰ্ছ দেখা is a normal শব্দটো ইউজ কৰিছে তো delete that because then I'll say am I not normal তই যেতিয়া ইন্টিমেট হয় ফিল কি কৰ আমি যদি ৰেন্টেড যাব খোজো তেতিয়া আমি কম আমি গে এটা প্ৰমাণ ক'ত যদি আপোনাৰ নিজৰ ল'ৰা ছোৱালী কেতিয়াবা নিজৰ জেন্ডাৰটো বা নিজৰ সেক্সটোকে ভাল পাব বিচাৰে বা মানে সিহঁতৰ প্ৰতি এট্ৰেক্ট হয় তেনেহ'লে তেতিয়া আপুনি কেনেকৈ মানে ট্ৰিট কৰিব মানুহৰ মা তো ছোৱালী হয় তুমি তো ল'ৰা তুমি কিয় আনিছা মোক এডপ্ট কৰি কেনে বিয়া পাতা বাচ্চা পেদা কৰা হৈ গ'ল আমাৰ কাম তাকে মহিলাই নিজক women বুলি prove কৰিব কাৰণে if she needs to do a reproduction I don't think this is a society where we are prevailing নমস্কাৰ মই সুৰুজ আৰু মই কৃষ্ণাক্ষী আমি এটা বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ অনুষ্ঠানটো বহুত বেছি স্পেচিয়েল কি স্পেচিয়েল কৃষ্ণাক্ষী ৰেইনব'ৰ নাম এটা হৈছে কালাৰ্ছৰ লগত ৰেইনব' জড়িত হয় নাই গতিকে আমাৰ অনুষ্ঠানটোৰ নামো আমি দিছোঁ কি ৰেইনব' মানুহৰ জীৱনত কিমান কালাৰ্ছ থাকে নহয় জানো প্ৰেম ভাল পোৱা দুখ সুখ প্ৰতিটো আমি কালাৰ্ছ বুলি যদি ধৰোঁ কেনে লাগিব মানে কালাৰ্ছ মানে আমি এতিয়া জেনেৰেলি আমি ক'বলৈ গ'লে এটা সহজ সৰল ভাষাত যদি আমি বুজাওঁ কালাৰ্ছ মানে আমাৰ সুখ দুখ সবখিনিয়ে থাকে আৰু মানুহৰ জীৱনতো কেৰেক্টাৰিষ্টিক যোনবোৰ আমি কেৰেক্টাৰ কওঁ ন মানুহৰ জীৱনতো কেৰেক্টাৰ বেলেগ বেলেগ কেৰেক্টাৰৰ মানুহ থাকে যদি মই আমি স্পেচিফাই কৰোঁ তেনেহ'লে আমি ষ্ট্ৰেইট আৰু মেক্সিমাম মানুহ ষ্ট্ৰেইট থাকে আৰু লগতে আমি ভাবোঁ যে ষ্ট্ৰেইট মানুহে মানুহ কিন্তু অকল ষ্ট্ৰেইট মানুহে যে মানুহ সেইটো বস্তু যে নহয় সেইটো য'ত সেই কনচেপ্টটো যে ৰং সেই বস্তুটো আমি আজি এটা এই অনুষ্ঠানটোৰ ওপৰত আমি ডিছকাছ কৰিব ওলাইছোঁ আৰু জেনেৰেলি কি হয় ন সুৰুজ যে ৰেইনব'ৰ লগত সাতটা ৰঙৰ লগত জড়িত উইথ গিয়ৰ একদম ঠিক তেনেকৈ জীৱনৰ ৰঙৰ লগতে এছাম কমিউনিটি আছে যিটো ৰঙৰ লগতে জড়িত চ' তাৰে এটা ধুনীয়া শব্দ LGBT সেই শব্দটোক আজি আমি জোৰা লগাইছোঁ ৰেইনব'ৰ সৈতে LGBTৰ শব্দটোৰ অৰ্থ হৈছে L for lesbian, B for bisexual, G for gay and T for transgender. চ' এই চাৰিটা শব্দ ইমান গুৰুত্বপূৰ্ণ শব্দ আমাৰ সমাজৰ এটা বিশেষ অংগ হয় যিটো হয়তো কথা পাতিব আজিও আমাৰ সমাজে অলপ লাজ কৰে অলপ শব্দটো লাহে লাহে কয় দুটা কাপলক দেখা পালে ল'ৰা ছোৱালী হ'লে ইটছ অ'কে দুটা ল'ৰা বা দুজনী ছোৱালীক দেখা পালে ফুচুৰ কথা পতা আৰম্ভ কৰে নহয় জানো আমি আজি বেচিকেলি আমি যোনটো কথা আমি আলোচনা কৰিব গৈছোঁ আমি লেছবিয়ান গে ট্ৰান্সজেণ্ডাৰ বাইছেক্সুৱেল গোটেইকেইজনক আজি আমি আমাৰ অনুষ্ঠানত প্ৰেজেণ্ট কৰিম আনিম তেখেতসকলৰ পৰা কিছুমান কথা সুধিম যে কি কেনেকুৱা ধৰণৰ বস্তু কেনেকুৱা ধৰণৰ প্ৰব্লেমছ ফেচ কৰে বা আমি আমাৰ সমাজত যোনটো আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ যোনখন সমাজত ডাঙৰ হৈছোঁ সেই সমাজত আমি বেলেগ এটা ধৰণে আমি ডাঙৰ হৈছোঁ কিন্তু কিছুমান এনেকুৱা মানুহ আছে যিয়ে মানে নিজৰ মানে ছেইম ছেক্সক ভাল পায় তো সেই ছেইম ছেক্সক ভাল পোৱাটো ৰাইট ৰং কি আছে তাৰে ভিতৰত তাৰে মাজৰ যোনটো চায়েন্স সেই সায়েন্সটোৰ ওপৰত আজি আমি কথা পাতিবলৈ গৈ কথাটো মাজে মাজে কমপ্লিকেটেড হয় কিন্তু কমপ্লিকেশ্যনখিনি গুচোৱাই আমাৰ এম হয় দেই এই ভিডিঅ'টোৰ এম হয় আমাৰ কমপ্লিকেশ্যনখিনি যাতে আমি গুচাব লাগে চ' তেনেকুৱাই গতিকে আমি এটা কাম কৰোঁ আমাৰ দুটাৰ মাজত কথা পাতি থকাতকৈ আমি এটা কাম কৰোঁ আমি সাধাৰণ ৰাইজ আছে মানে কমন মেন সিহঁতক সুধিব যাওঁ মানে এজনকৈ সুধোঁ যে সিহঁতে নিজৰ ভাষাত মানে সিহঁতে কি ভাবে যে একচুৱেলি এইটো বস্তু হয় কি কমন মানুহ এজনক সুধি চাওঁ যে সিহঁতি কেনেকৈ এইটো বস্তু লয় কেনেকৈ আঁকোৱালি লয় কেনেকৈ কৰে সেই বস্তুটো আমি সুধোঁ আৰু তেতিয়া আপোনালোকেও আপোনালোকৰ ফালৰ পৰা বস্তুটো বুজি ক্লিয়াৰ হৈ যাব যে বস্তুটো একচুৱেলি হয় আপোনাৰ ছোৱালী আছে নে ল'ৰা আছে যদি
আপুনি গম পায় কেনেবাকৈ কেতিয়াবা যে আপোনাৰ ছোৱালীজনীয়ে এজনী ছোৱালীক ভাল পায় বা ল'ৰাটোৱে এটা ল'ৰাক ভাল পায়, তেতিয়াহ'লে কেনেকৈ বস্তুটো ল'ব আপুনি? মই ডক্টৰৰ তাতে লৈ যাম, বুজাবৰ কাৰণে চেষ্টা কৰিম আৰু বুজাব চেষ্টা কৰি ডক্টৰৰ তাত লৈ যাব। ঠিক আছে। যদি আপোনাৰ নিজৰ ল'ৰা ছোৱালী কেতিয়াবা তেনেকুৱা ধৰণৰ নিজৰ জেণ্ডাৰটোক বা নিজৰ ছেক্সটোকে ভাল পাব বিচাৰে বা মানে সিহঁতৰ প্ৰতি এট্ৰেক্ট হয়, তেনেহ'লে তেতিয়া আপুনি কেনেকৈ মানে ট্ৰিট কৰিব? ঠিক মানে আপোনাৰ এতিয়া মই ফাৰ্ষ্ট সিহঁতক যদি পূৰা ফাৰ্ষ্ট বুজাবলৈ চেষ্টা কৰিমেই, এতিয়া সিহঁতৰ মানুহৰ নিজৰ মনতো কথাটো সিহঁতে নিজেই চম্ভালিব লাগিব। কাৰণ কি বেলেগে এতিয়া যিমানে ফ'ৰ্চ কৰক সিহঁতে কোনো হেৰি কৰিব নোৱাৰে, কাৰণ কি সিহঁতে নিজে হেৰি হ'ব পিছলৈ। সেইকাৰণে নিজৰ নিজে আজিকালি মানুহৰ লাইফষ্টাইলটো নিজে চুজ কৰিব লাগিব। বাইদেউ, আজি আপোনাক প্ৰশ্ন এটা সুধিবলৈ ওলাইছোঁ। কেনেবাকৈ যদি আপুনি গম পায় আপোনাৰ ল'ৰা ছোৱালীয়ে বা আপোনাৰ এদিনটো ল'ৰা ছোৱালী জন্ম পাব, তেতিয়াহ'লে যদি ল'ৰা ছোৱালী জন্ম পায় আপোনাৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটোৱে কোনোবা এটা ল'ৰাক ভাল পায় আৰু ল'ৰাটোৰ লগত বিয়া পাতিব বিচাৰিছে, বা ছোৱালীজনীয়ে ছোৱালীক ভাল পায় ছোৱালীটোৰ লগত বিয়া পাতিব বিচাৰিছে, তেনেহ'লে কেনেকৈ ট্ৰিট কৰিব? এইটো বস্তু আপুনি এলাউ কৰিব সিহঁতক কৰিবলৈ নে নকৰে? মডাৰ্ণ যুগ যিহেতু বহুতে একচেপ্ট কৰে, আজিকালি বহুতক দেখা পাইছে একচেপ্ট কৰা। কিন্তু ঠিক আছে, মই মানি লৈছোঁ যিহেতু মডাৰ্ণ হয়, চবৰে নিজৰ ইচ্ছা নিজৰ লাইফ, কিন্তু মানি লৈছোঁ বাৰু, ঠিক আছে, আজি একচেপ্ট কৰিছোঁ। কিন্তু লাহে লাহে দেখিছোঁ এই ট্ৰেণ্ডটো অলপ বেছি হৈছে, মানে আমাৰ ছ'চিয়েল যিটো হেৰি হয় এইবিলাকত বেছি অলপ উঠিছে। কিন্তু যদি সদায় এনেকৈ আগবাঢ়ি যায় এই ট্ৰেণ্ডটো আগবাঢ়ি এনেকুৱা এটা ষ্টেজ আহি যাব যেতিয়া আমাৰ সংসাৰখন আগে নাবাঢ়িব দেখোন। যদি চব ল'ৰাই ল'ৰাক বিয়া পাতে বা ছোৱালীয়ে ছোৱালীক বিয়া পাতে, তেতিয়া কাৰণ চাওক, চব মাক দেউতাকৰে এটা সপোন থাকে নিজৰ ল'ৰাটোৱে বা নিজৰ ছোৱালীটোক ভাল ঘৰ এখনত বিয়া দিব, ভাল সংসাৰ এখন হ'ব, ল'ৰা ছোৱালী হ'ব, নাতি কুটিৰ লগত খেলিম, সংসাৰখন আগবাঢ়িব। কিন্তু যদি চব এনেকুৱাই হয় যে ল'ৰাই ল'ৰাক বিয়া পাতে, ছোৱালীয়ে ছোৱালীক বিয়া পাতে, তেতিয়াহ'লে আমাৰ আগৰ জেনেৰেশ্যন কেনেকৈ আগবাঢ়িব? মানে আপুনি ক'ব বিচাৰিছে যে আমি যদি সেইটো বস্তু প্ৰমোট কৰোঁ, তেনেহ'লে আমাৰ মানুহজনৰ সংসাৰখন আগ নাবাঢ়িব, সেইটো কথা ক'ব বিচাৰিছে? এনেকুৱা হ'বও পাৰে। মই একদম এনেকুৱা কোৱা নাই যে মই ছাপৰ্ট নকৰোঁ বা হেৰি নহয়, কিন্তু কিছুমান কথাত ভাবি চালে কিছুমান নিগেটিভিটিও আছে। কাৰণ আমাৰ আগৰ জেনেৰেশ্যন কেনেকৈ আগবাঢ়িব? সদায় যদি এনেকুৱা হৈ থাকে, আমি একচেপ্ট কৰোঁ, লাহে লাহে মই দেখিছোঁ ছ'চিয়েল মিডিয়াটো এইবিলাক দেখিয়ে থাকোঁ, প্ৰায় বাঢ়ি গৈছে এইটো। লাহে লাহে কেতিয়াবা এনেকুৱা এটা হৈ যাব যে এইটো বাঢ়ি বহুত বেছিয়ে হৈ যাব, মানে তেতিয়া আমাৰ সংসাৰবিলাক কেনেকৈ আগবাঢ়িব, আমাৰ ফিউচাৰ কেনেকৈ হ'ব, মই সেইটো ক'ব বিচাৰিছোঁ। অ'কে, চ' সুৰুজ কেনে লাগিলে? স্পীচলেছ বুলি ক'ম। সাধাৰণতে আমি যদি সঁচা কথা কওঁ যে আমিও মানে আমাৰ সমাজখন এনেকুৱাই হয়, সিহঁতৰ চিন্তাধাৰা এনেকুৱা হয়। কিন্তু আপোনালোকে জানেনে LGBT এই বস্তুৰ মিনিং? এল ফৰ লেছবিয়ান। লেছবিয়ান শব্দটোৰ অৰ্থ হৈছে এগৰাকী মহিলা যেতিয়া এগৰাকী মহিলাৰ প্ৰতি আকৃষ্ট হয়, মানে সিহঁতৰ মাজত এটা ভালপোৱাৰ সম্বন্ধ হয়। গতিকে সেই শব্দটোৰ আমি অৰ্থটো মানে দিয়া হৈছে যে লেছবিয়ান। যি শব্দটোৰ অৰ্থ হৈছে গে। যেতিয়া চিমিলাৰলি এজন পুৰুষে যেতিয়া এজন পুৰুষৰ কাৰণে ফিলিংছ থাকে বা ভালপোৱা ৰিলেশ্যনশ্বিপ এটা হয়, সেইটোকে আমি কওঁ গে। জি ফৰ গে। চ' বি হৈছে বাইছেক্সুৱেল। বাইছেক্সুৱেল হৈছে এনেকুৱা এজন মানুহ যিজন হয়তো পুৰুষ আৰু লগতে মহিলা দুজনৰ প্ৰতিয়ে আকৃষ্ট হয়। আৰু টি হৈছে এটা আমব্ৰেলা শব্দ, যিটো বহুত ডাঙৰ, তাৰ মাজত বহুত অৰ্থ সোমাই আছে, বহুতো তাতে ৱৰ্ডছ সোমাই আছে, লাইক ট্ৰান্সজেণ্ডাৰ, ট্ৰান্স মেন উইমেন আহি যায় তাৰ ভিতৰত। গতিকে ট্ৰান্স যিটো মানে টি ফৰ ট্ৰান্স যিটো হয়, সেইটো এটা আমব্ৰেলা ৱৰ্ড, তাৰ মাজত কুৱেৰ বিভিন্ন ধৰণৰ শব্দ তাতে সন্মিলিত হৈ আছে। LGBT মানে গম পাইছে, যোনে যোনে নাজানিছিলে আগলৈকে, মানে গাঁৱৰ মই সহজ ভাষাত কৈছোঁ, আমাৰ জেঠীমাহঁতে চাগে নাজানে, আমাৰ ককাহঁতে চাগে নাজানে এই বস্তুবিলাকৰ মিনিং। এতিয়া ইংলিছ মিনিংটো কথা কোৱা নাই, অসমীয়াটো নাজানে চাগে। অসমীয়া ল'ৰাই ল'ৰাক ভাল পাব পাৰে বা ছোৱালীয়ে ছোৱালীক ভাল পাব পাৰে। ল'ৰাই ল'ৰাক ভাল পোৱা বাৰু ওলাইছিলে বহুত আগতে, মানে কয় লেডিজ টাইপ, সেনেকুৱা ধৰণৰ আছিলে। কিন্তু ছোৱালীয়ে ছোৱালীক ভাল পোৱাটো অলপ গোটেই সমাজখনত, যদিও কোনোবাই আজিৰ ডেটতো কাৰোবাক ভাল পায়, মানে ছোৱালী এজনীক ভাল পায়, আপোনালোকৰ সমাজতে কোনোবা আছে চাগে ছোৱালী এজনীয়ে ছোৱালীক ভাল পায়, কিন্তু সেই বস্তুটো সিহঁতে ফুটি উঠিব নিদিয়ে বা আমাৰ নেৰ সমাজখনৰ ভিতৰতে থাকি যায়। তো একচুৱেল ছিৰিজটোৰ একচুৱেল মিনিংটো হ'ল যে যাতে মানুহবিলাকে যোনবোৰ মহিলা, যোনবোৰ পুৰুষ মানে আজিৰ ডেটত সিহঁতে লুকাই আছে যে মই ছোৱালীক ভাল নাপাওঁ,
বা সিহঁতক ক'বলৈ লাজ কৰে, সিহঁতক ইনস্পায়াৰ কৰিবলৈ লগতে মাক দেউতাকক ইনস্পায়াৰ কৰিবলৈ এই ভিডিঅ'টো আমি আজি কৰিবলৈ গৈ আছোঁ। আৰু এই ভিডিঅ'টো কৰি আমি বেলেগ বেলেগ ধৰণৰ মানুহৰ লগত আমি কথা পাতিম। আমি গে কমিউনিটিৰ মানুহৰ লগত কথা পাতিম, আমি লেছবিয়ান কমিউনিটিৰ মানুহৰ লগত কথা পাতিম, আমি ট্ৰান্সজেণ্ডাৰ মানুহৰ লগত কথা পাতিম, বিভিন্ন ধৰণৰ মানুহৰ লগত কথা পাতিম, যাতে সিহঁতৰ কি প্ৰব্লেম চলি আছে, সিহঁতে কোনটো প্ৰব্লেমছত কিমানখিনি প্ৰব্লেম সৰুৰ পৰা ডাঙৰ হ'লে ফেচ কৰিছে, যাৰ লগত কথা পাতিম সিহঁতে বহুত বল্ড হয়, সিহঁতে লুকাই নুফুৰে। ঠিক আছে, আৰু কিয় লুকাই নুফুৰা বল্ড মানুহৰ লগত কথা পাতি আছোঁ, কাৰণ যাতে যিবোৰ মানুহে নিজকে বহুত নেৰ' স্পেচ এটাত থৈছে তাহাঁতৰ দৰে মানুহবোৰক যাতে ইনস্পায়াৰ কৰিব পাৰোঁ। যদি মই আপোনাকে সুধি দিছোঁ, যদি আপোনাৰ ছোৱালী এজনী জন্ম পাইছে, বেছি বছৰ কিমান 1.5 বছৰ হৈছে চাগে, 2 বছৰ হ'ল, তেখেতৰ ছোৱালী এজনী আছে 2 বছৰ হোৱা, চ' যদি তাই কেতিয়াবা লেছবিয়ান হয়, মানে ছোৱালীক ভাল পোৱা হয়, কেনেকৈ ট্ৰিট কৰিবা? মোৰ ছোৱালী যদি কালি লেছবিয়ান বুলি মই গম পাওঁ, মই লগালগ তাইক ডাইৰেক্ট চাইকেট্ৰিষ্টৰ ওচৰত লৈ যাম বা মই ডক্টৰৰ লগত ট্ৰিটমেণ্ট কৰিম, কাৰণ এইটো এটা মই ভাবোঁ যে বৰ ডাঙৰ বেমাৰ টাইপ হয়, কাৰণ মানসিকভাৱে আই থিংক এইটো বিকাৰগ্ৰস্ত বুলি মই ক'ম। গতিকে আই থিংক শ্বি উইল নিড আ চাইকেট্ৰিষ্ট। চ' কি ভাবিছে আপোনালোকে, মই মানে চাইকেট্ৰিষ্টৰ তাত লৈ যাম বা ডক্টৰৰ তাত লৈ যাম? জেনেৰেলি আমাৰ মানে মানুহখিনি বহুত মেক্সিমাম মানুহে এনেকুৱা কৰে, মই সেইটো নকৰোঁ। মই তাইৰ কাষত থিয় হৈ মই তাইক ক'ম, দিছ ইজ ইয়'ৰ লাইফ, দিছ ইজ ইয়'ৰ ডিচিশ্যন। তুমি কাক ভাল পোৱা, তুমি কাক চুজ কৰিছা, এইটো তোমাৰ পাৰ্চনেল কথা। য়েছ, মোৰ দায়িত্ব ক'ত শেষ হ'ব জানেনে? মই তাইক লালন পালন কৰি ভাল কালচাৰ, ভাল সংস্কাৰ দিয়া, পঢ়া শুনা কৰি পেলাই তাইক ভাল পঢ়া শুনা কৰি এজন ভাল মনুষ্যত মই তাইক পৰিণত কৰাই মোৰ ডিউটি। তাৰ পিছৰখিনি তাই কি চুজ কৰিছে, তাই কাক ভাল পাইছে, সেইটো তাইৰ ডিচিশ্যন। গতিকে সেইটোত মই ভাবোঁ যে মোৰ অধিকাৰ তাতেই সমাপ্ত। একদম কাৰেক্ট। তো এজনকৈ আমি যাওঁ LGBT কমিউনিটিৰ মানুহৰ ওচৰত, মানে বিশিষ্ট মানুহ যিয়ে বহুত বেছি বল্ড হয়, বহুত বেছি সমাজৰ কাৰণে কৰ্ম কৰি আহিছে, তেনেকুৱা ধৰণৰ মানুহ কিছুমানৰ ওচৰত যাওঁ। ইয়াৰ পিছত আপোনালোকে আৰু দেখা পাব যে ইণ্টাৰনেলি বহুতখিনি কথা আমি জানিব পাম। গতিকে যিখিনি কথা হয়তো আমাৰ মুখেদি আপোনালোকে ইমান ক্লিয়াৰ নহ'বও পাৰে, বাট সেই মানুহজন বা সেই মানুহগৰাকীৰ মুখেদি আপুনি বেছি ভালকৈ ইয়াৰ সাৰাংশটো বিচাৰি পাব। একজেক্টলি, বেছি দীঘলীয়া নকৰোঁ। যদি ভাল লাগিছে এপিছ'ডটো এইটো, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো লাইক কৰি থৈ দিব। আৰু মোৰ লগত আছে কৃষ্ণাক্ষীৰ ব্লগ। যদি মোৰ চেনেলত চাই আছে তেনেহ'লে দিছ ইজ কৃষ্ণাক্ষীৰ চেনেল এটা আছে ইউটিউবত, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। সেইটো আৰু আপুনি কাইণ্ডলি ব্লগটো প্লিজ ছাবস্ক্ৰাইব কৰিব ইউটিউবত। পাব বহুত ভাল লাগিলে ফৰ দ্য প্ৰমোশ্যন, বহুত বেছি ভাল লাগিছে। ধন্যবাদ, এনেকৈ প্ৰমোট কৰি থাকিব আৰু মোক অলপ ওপৰত উঠাই লৈ যাওক। কিন্তু আমি আজি ওপৰত উঠিবলৈ, আমি নিজে ওপৰত উঠিলৈ অহা নাই, আমি মানুহক, সমাজক ওপৰত উঠাই লৈ যাবলৈ আহিছোঁ, যাতে সমাজখন ভাল হওক, সমাজখন উন্নত হওক, সমাজখন ওপৰত যাওক, নতুন প্ৰজন্মবোৰ ওপৰত উঠি গৈ থাকক। চ' যদি ভিডিঅ'টো ভাল লাগিলে সকলোবোৰ ফ্ৰেণ্ডছ, সকলো ফেমিলি, সকলো চবতে শ্বেয়াৰ মাৰি দিয়ক। য়েছ, একদম যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ আপোনালোকৰ এটা শ্বেয়াৰে কিন্তু বহুত মানুহৰ তাত মেছেজটো একদম মানে যেনেকৈ ধনীয়ে মাৰে হেলিকপ্টাৰ শ্বট, তেনেকৈ শ্বেয়াৰ মাৰি দিয়ক। বাই। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কণিনো কোৱা সমনীয়া। Be happy. Bye.